দিনৰ পৰা আহিম আহিম কৈ আছিলোঁ। আজি কমলাবাৰীলৈ আহিলোঁ। বৰ ভাল লাগিছে ইয়াত থাকি দেই। এই পুখুৰীটোতে কাছ ওলাইছে, তাকে চাই চাই বহি আছোঁ আৰু ইয়াতে পাই। ইমান ভাল লাগিছে। কাছ অঁ ওলাইছে আকৌ দেই কাছ, খালি অকণমান আঁতৰলৈ আছে নহয়, ধৰিব পৰা নাই। সেইজনীহঁতে হয় অকণমানি সৰু সৰু হৈ আছে এইকেইজনী কাছকেইজনী। অঁ কমলাবাৰীলৈ আহি ভাল লাগিছেনে? অঁ ভাল লাগিছে আকৌ, সেইকাৰণে ইয়াতে বহি আছোঁ পাই। তাকে আকৌ বহুত দিন আহিম আহিমকে আহিব পৰা নাছিলো ন। অঁ এতিয়া চোন ইমান ধুনীয়া ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য। সঁচাকে বৰ ধুনীয়া লাগিছে অ'। তাকে ল'ৰাকেইটা যাবলৈ মন কৰা নাই ইয়াৰ পৰা, ইয়াতে ৰখি আছে সিহঁতে। বলকচোন আমি সৌত বোলে হাতী এটা আছে বোলে, হাতীটো চাওঁগে বলকচোন। ইমান ধুনীয়া ন বাইদেউ? সঁচাকে দেই বৰ ধুনীয়া পৰিৱেশ অ'। আৰু বিভিন্ন ধৰণৰ গছ গছনি আছেও ইয়াত। তাকে আজি চাৰি বুলি আকৌ শিশু দিৱস বুলি ইয়াত গছ পুলিও দিছিলে পাই। অঁ মেহগনি গছৰ পুলি ন? তাকে আমি লৈ লৈছোঁ গছ পুলি। সেইয়া হাতী। অঁ বাইদেউ কাছও এভাগ আছে। মই মনে কৰা নাছিলোঁ পাই। অঁ ইয়াত কাছও এভাগ আছে। আহা আহা আৰু ওপৰলেনো কি আছে চাওঁগে আহাচোন। ধুনীয়া লাগিছে ডাইনছৰটো দূৰৰ পৰা, বৰ ভাল লাগিছে অ'। ডাইনছৰৰ ওচৰলৈ যাওঁ এবাৰ। ডাইনছৰ ইমান ডাঙৰ। আহা আহা। এইটো হাবিৰ মাজত কি ঘৰ বা? হাবিৰ মাজত ইমান ডাঙৰ ঘৰ এটা দিছে নহয়। এইটোৰ পৰা মানে হেৰি সকলোখিনি কিমান কিমান প্ৰাকৃতিক সৌন্দৰ্য আছে উপভোগ কৰিব পাৰি যেন পাইছোঁ দেই। সেইটোৱে হয়। তাকে সোমাই চাব পৰা হেঁতেন ভাল আছিলে, হেৰি বন্ধ কৰি থৈ দিছে। অঁ তলা আজি লগোৱা বন্ধ কৰি থৈ দিছে। সৰু সৰু ল'ৰাবোৰ আহিছে যে উঠিবৰ কাৰণে বন্ধ কৰি থৈছে। ব'লক আমি ইয়াতে খেলোঁগৈ অকণমান। আহা আহা। ব'লাচোন ব'লা, তাতে অকণমান ল'ৰাৰ লগত আজি আমিও খেলোঁচোন ডাঙৰে। এইবোৰ ল'ৰা বহুত ল'ৰা খেলি আছে তাত। অঁ হয় নি? দেখিছা নাই মোৰ ল'ৰাটো দৌৰে মাৰিলে। ব'লা ব'লা ব'লা। ইয়াত অনুষ্ঠান হৈছিলে অলপ দেৰি আগতে, শিশু দিৱস হৈছিলে। ইমান ধুনীয়া অনুষ্ঠান পাতিলে আজি। ব'লা ব'লা শিশু উদ্যানত খেলিবা। সঁচা দেই, ল'ৰা একদম দেখি ক'ব নোৱাৰা হৈ গৈছে। ক'ব নোৱাৰা হৈ গৈছে। এইফালে ইমান ভূত লগা নিচিনাই লাগিছে দেই, যাবলৈ ভয়ে লাগিছে। এইফালে বহুত চাবলগীয়া জেগা আছিলে, কিন্তু বৰ ভয়হে লাগিছে, যাওঁগৈ পাই ঘূৰি।
ইমান ধুনীয়া সঁচাকৈ দেই, ইক' পাৰ্কখন যে দেখিবলৈ ইমান ধুনীয়া চাওকচোন। বৰ ধুনীয়াকৈ বনাইছে, ইমান ধুনীয়া দেখিবলৈ। আমি আজিহে গম পাইছোঁ দেই। তুমি ৰখি দিয়া। মাৰিছো দুজনীকে মাৰি দিছো। ফুল এখিনি আছে ইমান ধুনীয়া, তাতো ফটোকপি মাৰি দিবা দেই। ইমান ধুনীয়া লাগিছে, তোমাৰ ইয়ালৈ আহি মজা লাগিছে, কি ধুনীয়া। তোমালোকো দেখুৱাই দিয়া। মজা আজি মজা লাগিছে ন? মজা লাগিছে। এয়া তেতিয়া আপোনালোকে উঠি চাওকচোন, মই উঠি যাবা। আপোনালোকে উঠি চাওঁ অলপ অলপ। দুজনী উঠক। দুজনী পাৰিবা, দুজনী। আমাক দুজনী লগত দুজনী পাৰি নেকি? তুলি দিছো। ভাল লাগিছে নে? ইমান ধুনীয়া ফুলখিনি ন? ইমান ধুনীয়া। ইমান ধুনীয়া লাগিছে ফুলখিনি। ভাল লাগিলে দেই। হাঁহি দিলা আকৌ, বেয়া পালা নি কথা? ভাল লাগিছে আৰু কথাটো আৰু অকণমান আগলৈ যাবা নি? তাত আৰু ইকো পাৰ্ক আছে। যাব লাগিব। যাওঁচোন মনোৰঞ্জনৰ কাৰণে যাওঁ। যতনেৰে ফাগুনক মোৰ বতাহে উৰুৱাব মন। নাযাবি থৈ ফাগুনক দুমুজাত মোৰে কাষত খেলি মেলি সেন্দুৰীয়া বুকু জেলাজত বনৰীয়া ফুলবোৰ যেন তোৰ তাৰে কাছ সাতুৰঙি